শলমৰাত মুকলি বিহু প্ৰতিযোগিতা। তেজপুৰৰ শলমৰা পথৰ উদমাৰী বৰঝাৰ গাঁৱত মুকলি বিহু। স্থানীয় উদমাৰী বৰঝাৰ সমন্বয় সমিতিৰ সৌজন্যত দেওবাৰে অনুষ্ঠিত হৈ যায় মুকলি বিহু প্ৰতিযোগিতা। কেইবাটাও বিহুৱা দলে অংশ লোৱা এই মুকলি বিহু প্ৰতিযোগিতাখনত মুখ্য অতিথি হিচাপে উপস্থিত থাকি সৰ্পবান্ধৱ সৌৰভ বৰকটকীয়ে প্ৰকৃতিৰ সুৰক্ষা তথা সংৰক্ষণৰ সন্দৰ্ভত সজাগতামূলক বক্তব্য প্ৰদান কৰে। হস্পিটেলত এণ্টিভেনম পোৱা যায়, সাপৰ ইনজেকশ্যনটো পোৱা যায়, পূৰ্বতে নাছিলে, খুব কম পোৱা যায়, অকল তেজপুৰ মিছন হস্পিটেলত পোৱা গৈছিলে। এতিয়া তেজপুৰ চিভিল হস্পিটেলতো পাব, তেজপুৰ মেডিকেলতো পাব, মিছনতো পাব। এতিয়া কথা হৈ গ'ল, মই ঢেকীয়াপতীয়া পাত, অসুস্থ হাতী, গড়, শিয়াল, কুকুৰ যি পাওঁ, যি বিপদত পৰে মই তাক উদ্ধাৰ কৰিছোঁ আৰু বচাইছোঁ। এই মোক চৰকাৰে 2 বছৰ অনাৰী ৱাইল্ড লাইফ অৰ্ডাৰ দিছিলে, কাম কৰিছিলোঁ। সাহিত্য সভাই মোক সৰ্পবান্ধৱ নাম দিছিলে। বিভিন্ন দল সংগঠন। নিউজ ডেস্ক ৰিপৰ্ট, মহাজাদি ইনটু 24 লাইভ। বৰ্ণ টু ফিট বিভিন্ন মানসিক প্ৰত্যাহ্বানৰ মুখামুখি হ'বলৈ অনুপ্ৰাণিত কৰিব পৰা এখন বিশেষ গ্ৰন্থ। আপোনাৰ আৰু আপোনাৰ শিশুটিৰ শাৰীৰিক আৰু মানসিক প্ৰত্যাহ্বানৰ শক্তিশালীভাৱে মুখামুখি হ'বলৈ আজিয়ে ক্ৰয় কৰক বৰ্ণ টু ফিট। এমাজনতো উপলব্ধ।